হাই গাইজ, কি খবৰ? ভালে আছেনে বাৰু সকলোৰে? ময়ো ভালে আছোঁ। মই পম্পী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ পম্পী ব্লগৰ আনিটি ব্লগলৈ। বলক তেন্তে দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আজিৰ ব্লগটো। শুই উঠিছোঁহে, ৰাতিপুৱা মুখো ধোৱা নাই আৰু কালি থাকি গ'লোঁ মাৰ ঘৰত। থাকি গ'লোঁ মানে কালি বহুত ডাঙৰ বৰষুণ, দিনটো বৰষুণ সেইটো কাৰণে যাব নোৱাৰিলোঁ ঘৰলৈ। আৰু দোকানৰ পৰা মোৰ মাৰ ঘৰ ওচৰতে আছে, যোনে যোনে জানে সিহঁতে গম পায় আৰু সেইফালৰ পৰা মই আহি থাকি গ'লোঁ। এতিয়া শুই উঠিছোঁহে, ধুই লওঁ, তাৰপিছত মই লগ পাই আছোঁ। ৰাতিপুৱাতে অকণমান বৰষুণ চিপ দি আছে যদিও পদূলি মুখফালে অকণমান ওলাই আহিছোঁ। এইফালে আমাৰ ঘৰ ইয়াত যিহেতু গাঁৱলীয়া পৰিৱেশ হয় আৰু চবফালে সেউজীয়া, সেইটো কাৰণে মোৰ বহুত ভাল লাগে। দেখিছেনে, চবফালে হাবি বননি গছ গছনি আছে আৰু সেইফালে এনেই ওলাই আহিছোঁ। অকণমান বৰষুণটো দি আছে, এনেই অলপকৈ ভাইটি আৰু মই ওলাই আহিছোঁ। আৰু আমাৰ ঘৰৰ ওচৰতে মনসা মন্দিৰ এটা আছে, তাত নাযাওঁ বাৰু আজি, কেতিয়াবা গ'লে আপোনালোকক নিশ্চয় দেখাম। এতিয়া ঘূৰি আহিলোঁ, অলপ ঘূৰি আহি মেলি পদূলি মোক পাইছে। এয়া দেখিছেনে, এয়া হৈছে আমাৰ আদা বাৰী। আদা অকণমান হ'লেও লগাইছে ঘৰত এইফালে, আৰু এইটো ছাইডেও আছে অলপ। এইখিনি চব গোটেইখিনি আদাই হয়, একদম পিছফালৰলৈকে আছে আদা। যোৱা বছৰো লগাইছিলে। এইখন ঠাই এনেই থাকে, এনেই থকাতকৈ চব্জিও ভাল নহয়, সেইটো কাৰণে আদা লগাই দিছে। চাওঁচোন বাৰু, যোৱা বছৰ বহুতখিনি পাইছিলে আদা, এই বছৰ কি হয়। হাই গাইজ, এতিয়া মুখ ধুই আহিলোঁ। মুখ ধুই অহাৰ পাছত এগিলাচ গৰম পানী খাব লৈছোঁ, আৰু সদায় মই খাওঁ, ঘৰত থাকিলেও খাওঁ আৰু এতিয়াও খাওঁ। তাৰপিছত আজি পচলা আৰু চানাৰ চব্জি বনাম বুলি ভাবিছোঁ, তাকে কাটিব লৈছোঁ ইয়াত। হাই গাইজ, এতিয়া আমি কৰিব লৈছোঁ ব্ৰেকফাষ্টত একো নাই, অকল মায়ে মিমি বনাইছিলে, মিমি, লাল চাহ আৰু বিস্কুট, আৰু জল্দি খাই লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। সেই গাইজ, এতিয়া আহি দোকান পালোঁহি। ঘৰৰ পৰা আহিলোঁ, ৰখাখিনি বাকীখিনি দেখুৱাই নহ'ল বাৰু, খৰধৰ হ'ল, দোকান আহিবলৈ দেৰি হৈছিলে, 10টা বাজি গ'ল, সেইটো কাৰণে বাকীখিনি নেদেখালোঁ। এতিয়া আহি পালোঁ। এতিয়া মই লগাব লৈছিলোঁ ঝাৰু, আৰু ঝাৰু লগাই লওঁ, ঝাৰু লগাই পূজা কৰি লওঁ, তাৰপিছত আপোনালোকক পুনৰ লগ পাই আছোঁ। হাই গাইজ, এতিয়া পূজা কৰি উঠিলোঁ আৰু ঝাৰু লগালোঁ। এক কাপ চাহ খালোঁ। ঝাৰু লগোৱা পূজা কৰাৰ পাছত চাহ খাই মেলি এনেকৈ বহি আছোঁ। আৰু এতিয়া আহিলে টকলি, আমাৰ দোকানৰ ওচৰৰ হয়, আপোনালোকক নিশ্চয় এটা ভিডিঅ'ত দেখাইছিলোঁ টকলিক, আৰু টকলি আহিলে দেখাই আছোঁ বাৰু টকলিতে আপোনালোকক। এয়া হৈছে আমাৰ দোকানৰ ওচৰত টকলি, আৰু তাই আজি দোকান আহিছে। পষ্টটো দেখাওকচোন বাৰু কেনেকৈ, মুখখন চাই কেনেকুৱাকৈ লাগিছে, আৰু বহুত দিনৰ পাছত আহিছে তাই, আৰু আহিয়ে লগালগ আমাৰ দোকানত আহিলে। দোকানত আহি তাই কেনেকৈ লৈ আছে, আৰু যেনেকৈ লৈ আছে তেনেকৈ আহে, চাই লওক। টকলি হাই কোৱা, হাতটো হিলাই দিয়াচোন। কি হ'ল মুখটো? কি হ'ল? তাই বেমাৰ আছিলে বোলে, ডিচেণ্ট্ৰি আছিলে, আৰু ভাল পালে। ভাল পোৱাৰ পাছত আজি মাকে লৈ আহিছে দোকানলৈ, আৰু আহি লগালগ আমাৰ দোকানতে আহিলে। অৱস্থা চাওক, তাই বহুত ক্ষীণালে, আৰু যেনেকৈ লৈছে তেনেকৈ আছে টকলি। হাই গাইজ, এতিয়া হৈ গ'ল টকলি, আৰু খোৱাবলৈতো জেগা তেনেকৈ ক'তনো ঘৰৰ নিচিনা হ'ব, সেইটো কাৰণে আমাৰ দোকানতে, তাহাঁতৰ দোকানতো পূৰা কাষ্টমাৰ ভিৰ আছিলে, দিব গৈছিলে, আৰু সেইটো কাৰণে ভাবিছোঁ আমাৰ দোকানতে খুৱাই দিওঁ। ইয়াত অকণমান ঠাই আমাৰ ফ্ৰী আছে, এইটো ঠাইত ইয়াতে খুৱাই দিম বুলি ভাবিছোঁ। ইয়াত টকলিৰ কাৰণে মই বিচনা ৰেডি কৰি আছোঁ। দুখন এনেকুৱা কোমল স্কাৰ্ফ পাৰি দিছোঁ, লগতে আৰু গাৰু দি দিছোঁ এখন ডাঙৰ স্কাৰ্ফৰ পৰা, এই ছাইডতে শুৱাই দিছোঁ, যিহেতু টোপনি গ'ল হৈ থাকিবতো নোৱাৰি, এইটো কাৰণে শুৱাই দিয়া হ'ল। টকলি শুই আছিলে, অলপ আগত উঠি গ'ল।
তাই মনে মনে শুই উঠিলে, শুই উঠাৰ পাছত নিজৰ দোকানলৈ দৌৰ মাৰিলে, মাকক বিচাৰিলে। অকণমান কান্দিছিলে। শুই উঠাৰ পাছত প্ৰায় এঘণ্টামানে শুলে তাই। শুই উঠি তাই দোকানলৈ গ'ল, নিজৰ দোকানত মাকৰ ওচৰলৈ গ'ল। ভিডিঅ'টো আজি বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব। আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে ন'টিফিকেশ্যনত পাই থাকে। আজিলৈ আহোঁ। থেংক ইউ।